So hello and welcome back to my another video. Jetia eta news channel breaking news dibo loga hoy tetia hey channel tur kiman tokale khoros hobo pare. Dhorok kunuba eta jagat durghotona eta hol tetia hey reporter jon on the spot hey jagatut goi thio hobo lagibo. Tetia he tak breaking news buli koa hoy. Gotike reporter jon gol hetu jagale aru logot nibo lagibo cameraman. গটিকে এই দুইজনৰে যেটো খৰচ হ'ব তাৰ উপৰি যিখন গাড়ীত যাব সেই গাড়ীখনৰ যেটো এটা খৰচ হ'ব তাৰ পিছতো যদি হে দুৰ্ঘটনাটো কোনোবা দূৰত হয় তেতিয়া ফ্লাইটৰ খৰচ হয় আৰু তাত যদি 2-3 দিন থাকিব লগা হয় তাৰ পিছতো খোৱা বোৱা এই সকলোবোৰ খৰচ মিলাই কেৱল এটা ব্ৰেকিং নিউজৰ নামত খৰচ হয় 20000 টকা লৈকে আৰু যদি এটো আমি এবছৰৰ কাৰণে ক্যালকুলেশন কৰো তেতিয়া নিউজ চেনেল এটাৰ খৰচ হয় 50ৰ পৰা 60 কোটি টকা কেৱল ব্ৰেকিং নিউজৰ নামত এটা নিউজ চেনেলে যদি এটা ব্ৰেকিং নিউজৰ নামত 50ৰ পৰা 60 কোটি টকা লৈকে এবছৰত খৰচ কৰে তেনে হলে আমাক ফ্ৰীতে নিউজবোৰ কি কাৰণে দেখুৱাই থাকে তাৰ কাৰণটো হল এডভাৰটাইজমেন্ট এটা চেনেলত যেতিয়া এডভাৰটাইজ এটা দিয়া হয় ধৰক এটা লাখ সাবুনৰ এডভাৰটাইজমেন্ট সেই চেনেলটোত দিছে তেতিয়া যদি লাখ সাবুনটোৰ এডভাৰটাইজমেন্ট 1 সেকেন্ডৰো যদি হয় তেতিয়া সেই নিউজ চেনেলটোক 1000ৰ পৰা 6000 টকা লৈকে পইচা দিব লাগিব এতিয়া 1000 টকা কোনটো চেনেলক দিব আৰু 6000 টকা কোনটো চেনেলক দিব যদি ধৰক নিউজ লাইভৰ টিআৰপি যদি বহুত বেছি হয় মানে নিউজ লাইভ চেনেলটো যদি বহুত মানুহে চাই তেতিয়া সেই চেনেলটোৰ টিআৰপি বেছি বুলি কোৱা হয় আৰু তেতিয়া সেই চেনেলটো 1 সেকেন্ড এডভাৰটাইজমেন্ট দিয়াৰ কাৰণে 6000 টকা দিব লাগিব আৰু যদি হে নিউজ লাইভৰ তুলনাত যদি আন এটা চেনেল আছে যেটো টিআরপি বহুত কম মানে বহুত কম মানুহে চাই হেতু চেনেল খুব কম মানুহে চাই তেতিয়া সেই চেনেলটো যেতিয়া আপুনি এডভাৰটাইজমেন্ট এটা লগাব তেতিয়া সেই চেনেলটোক 1000 টকা দিব লাগিব গতিকে 1 সেকেন্ডৰ নামত যদি সেই চেনেলটোৱে 1000ৰ পৰা 6000 টকালৈকে প্ৰফিট কৰিছে 1 সেকেন্ডটো এটা এডভাৰটাইজ এনেও সম্পূৰ্ণ হ'ব নোৱাৰে কাৰণ কমেও 10ৰ পৰা 30 সেকেন্ড 45 সেকেন্ড লৈকে এটা এডভাৰটাইজমেন্ট থাকিব লাগিবই তেতিয়া যদি ধৰক 10 সেকেন্ডৰ এটা এডভাৰটাইজমেন্ট লগাইছে আৰু তাত 2000 টকা দিছে তেতিয়া 20000 টকা হে চেনেলটোৱে পায়ে গল তেনেকে যদি আমি এদিনৰ কথা ভাবো এদিনত আমাৰ যিমান আমি চাও তেতিয়া ধৰক গুটেখিনি মিলাই 4 ঘণ্টাৰ এডভাৰটাইজমেন্ট আছে 4 ঘণ্টাৰ এডভাৰটাইজমেন্ট যদি এদিনত হয় তেনে হলে এবছৰত এটা চেনেলে 400 কোটি টকা লৈকে পইচা কমাই আছে আৰু এটো মই একেবাৰে লো ৰেঞ্জটোত কৈছো 1000 টকা যদি দিও যেটো চেনেলৰ টিআৰপি বহুত কম যোনটোত আমি 1000 টকা দি কিনে এডভাৰটাইজমেন্ট লগাইছো হেতু চেনেলত 400 কোটি টকা পাইছো তেনে হলে যেটো চেনেলৰ টিআৰপি বহুত বেছি যাক আমি 6000 টকা দিব লাগিব হেতু চেনেলত যদি আমি এডভাৰটাইজমেন্ট লগাইছো তেনে হলে আমি এবছৰত 2400 কোটি টকা লৈকে পাও গটিকে এনেদৰে চেনেলবোৰ চলি আছে আৰু টিআৰপিৰ বাবে এটা সংস্থা আছে বিএআৰসি বুলি কয় হে সংস্থাটোৱে এটা মানুহৰ ঘৰে ঘৰে গুটে মানুহ ইন্ডিয়াৰ যিমান মানুহ আছে তাৰে ভিতৰত 44000 মানুহৰ ঘৰত গৈ কিনে পিপলছ মিটাৰ বুলি এটা মিটাৰ আছে হেতু লগাই থৈ আহে কাকু কবলে মানা কৰে নহলে হেবোৰ বহুত খেলিমেলি হৈ যায় গটিকে মিটাৰটো যে লগাইছে হেতু কথা কব নালাগে তেনেকে সাৰ্ভে কৰি কিনে বহুতো মানুহৰ ঘৰত গৈ হে পিপলছ মিটাৰটো লগাই আহে এতিয়া পিপলছ মিটাৰটোৱে কি কৰে হে মিটাৰটোৱে হে সংস্থাটোলে কিছুমান ইনফৰমেশন পঠিয়ায় যে এই মানুহ ঘৰে কিমান দেৰি লৈকে কোনটো চেনেল চাই আছে কিমান বেছি ধৰক বেছিকে সোৱা চেনেলৰ ভিতৰত ধৰিছো নিউজ লাইভটো চাই আছে গটিকে নিউজ লাইভটো কিমান মানুহে চাইছে আৰু কিমান দেৰি লৈকে চাইছে এই গুটেখিনি ইনফৰমেশন হে পিপলছ মিটাৰটোৱে হে সংস্থাটোলে পঠিয়াই দিয়ে আৰু তেনেকৈ তেওঁলোকে এটা নিৰ্ধাৰণ কৰে যে কোনটো চেনেল 44000 মানুহে চাই আছে আৰু তেনেকে হিহত এটা
প্ৰেডিকশ্যন কৰি লয় যে গোটেই ইণ্ডিয়াত এইটো চেনেলৰ টিআৰপিটো হাই হ'ব আৰু তেনেকৈ সেইসকলে এটা চাৰ্টিফিকেট দিয়ে সেই চেনেলবিলাকক যে আপোনাৰ চেনেলটোৰ টিআৰপি বেছি আৰু আপোনাৰ চেনেলটোৰ টিআৰপিটো বহুত কম আৰু তেনেকৈ এডভাৰটাইজমেণ্ট আহে তেওঁলোকৰ চেনেলটোত আৰু তেনেকৈ তেওঁলোকে পইচাবোৰ পায় টিআৰপিৰ কথা বেছিকৈ ডিপেণ্ড কৰে ডিউৰেশ্যনৰ ওপৰত মানে যদি নিউজ লাইভ চেনেলটো 50 জন মানুহে চাই আছে কিন্তু খুব কম সময় চাইছে 2 ঘণ্টা চাইছে তেতিয়া তাৰ ক্যালকুলেশন কৰি উলাব তাৰ টিআৰপি হ'ব 100 কিন্তু হে একে সময়তে যদি নিউজ চেনেল এটা যিকোনো DY365 চেনেলটো যদি 10 জন মানুহে চাইছে কিন্তু বহুত দেৰিলৈকে চাইছে 40 ঘণ্টালৈকে যদি চাই আছে তেতিয়া তাৰ টিআৰপিটো হ'ব 400 টিআৰপি গতিকে ইয়াত মানুহে কিমান বেছি মানুহে চাইছে হেতুৰ ওপৰত ডিপেন্ড নকৰে কিমান ঘণ্টা কিমান দেৰিলৈকে এটা চেনেল চাই আছে তাৰ ওপৰত ডিপেন্ড কৰি টিআৰপিটো বেছিকৈ মেটাৰ কৰে গতিকে এনেদৰে টিআৰপিটো উলোৱা হয় আমিও গম পালো এতিয়া একচুয়ালি টিআৰপিটো নো কি হয় আমি যেটো চেনেল বেছিকৈ চাই থাকো আৰু তেনেকৈ বহুতে যেটো চেনেল বেছিকৈ চাই থাকে তাৰ ওপৰত ডিপেন্ড কৰি হে চেনেলটোৰ টিআৰপিটো বেছি নে কম হেতু গম পোৱা যায় যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰি দিব শেয়াৰো কৰি দিব আৰু যদি অকমান কিবা এটা শিকিব পাৰিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব যদি আপুনি নতুনো হয় তেতিয়া সাবস্ক্ৰাইবটো কৰি থৈ যাব গতিকে আজিলৈ ইমানতে ৰাখিছো ধন্যবাদ